মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, নমস্কাৰ। আশা কৰোঁ তোমালোক সকলো ভালে আছা। আজি আমি শিকিম আকৃতি আৰু নক্সা। এই পাঠটিৰ যোগেদি আমি জানিবলৈ যত্ন কৰিম বিভিন্ন সামগ্ৰীৰ গঠনৰ বিভিন্নতা সম্পৰ্কে ধাৰণা, আকৃতিসমূহৰ নাম আৰু গঠনৰ ধাৰণা, দ্বিমাত্ৰিক আৰু ত্ৰিমাত্ৰিক আকৃতিৰ ধাৰণা, বাহু, কোণ, চুক, কাষ আৰু তলিৰ ধাৰণা, দৃশ্য বা নজৰ, শীৰ্ষ দৃশ্য, সন্মুখ দৃশ্য আৰু দাঁতি দৃশ্যৰ ধাৰণা। তাৰ লগতে আমি জানিবলৈ যত্ন কৰিম প্ৰতিবিম্ব বা প্ৰতিকৃতি আৰু জল প্ৰতিবিম্বৰ বিষয়ে। এই ক্ষেত্ৰত তোমালোকে তৃতীয় শ্ৰেণীৰ এটি আলোচনাত কিছু কথা শিকিছা। আমি শিকিছিলোঁ কোণ, চুক, তলি, কাষ, ঘনক, আয়তীয় ঘনক, বৰ্গ, বৃত্ত আদিবোৰ কি? আহাচোন আমি অলপ মনত পেলাওঁ। এতিয়া এই ছবিখনলৈ মন দি চোৱা। এইটো কি আছিল? বৃত্ত। এইটো ত্ৰিভুজ, এইটো আয়ত, এইটো এটা ত্ৰিভুজ, এইটো আছিল বৰ্গ আৰু এইটো এটা আয়ত, হয়নে? মনত পৰিছে? এতিয়া তোমালোকে মন কৰা যে এইটো এটা আয়ত আৰু এই আয়তটোক যদি আমি ছয়খন এনেকুৱা, এইটো আয়তক যদি পিঠি এখন বুলি ধৰি লওঁ, এনেকুৱা ছয়টা পিঠি লগ লাগি এনেকুৱা এটা আয়তীয় ঘনক গঠন হ'ব। আৰু ঠিক এই বৰ্গটোত যদি আমি ছয়টা বৰ্গ লগ লগাই দিওঁ, অৰ্থাৎ বৰ্গীয় পিঠি যদি ছয়খন লগ লগাই দিওঁ, তেনেহ'লে এইটো কি হ'ব? ঘনক হ'ব। বুজি পাইছা? ইয়াত আধা লগাই দিলে এইটো এটা ঘনক হ'ব। এতিয়া আমি চাওঁ চুক আৰু কাষবিলাক কি কি। এই আয়তীয় ঘনকটোৰ এইখন তলি, এইখনো তলি, এইখনো তলি, এইখনো তলি। এতিয়া এই যিডাল দেখিছা, এইটো হ'ল কাষ, এইটো এটা কাষ, এইটো এটা কাষ। ঠিক তেনেকৈ এইটো কিন্তু কোণ, দেখিছা? এইটো কোণ। এতিয়া বৰ্গৰ ক্ষেত্ৰত দুটা বাহু য'ত লগ লাগিছে সেইটো হ'ল কোণ, কিন্তু ঘনক বা আয়তীয় ঘনকৰ ক্ষেত্ৰত য'ত তিনিটা কাষ লগ লাগে, এই তিনিটা কাষ য'ত লগ লাগিছে সেইটো এটা কি হ'ব? চুক। এইটো এটা কি হ'ব? চুক। বুজিছা? এইটো চুক। ঠিক তেনেকৈ ঘনকৰ চুক কোনটো হ'ব? এইটো চুক, এইটো এটা চুক, এইটো এটা চুক। এইখন তলি, এইখনো তলি, এইটো কাষ, এইটো কাষ। এইবাৰ আমি ঘনক আৰু আয়তীয় ঘনকৰ চুক, কাষ আৰু তলিৰ সংখ্যা কিমান হয় হিচাপ কৰোঁ আহা। ঘনকৰ তলিৰ সংখ্যা কিমান হ'ব? 6খন, কাষৰ সংখ্যা 12টা আৰু চুকৰ সংখ্যা হ'ব 8টা। একেদৰে আয়তীয় ঘনকৰো তলিৰ সংখ্যা হ'ব 6খন, কাষৰ সংখ্যা 12টা আৰু চুকৰ সংখ্যা হ'ব 8টা, হয়নে? এইবাৰ জানো আহা শংকুৰ বিষয়ে। শংকু আমি দুই প্ৰকাৰৰ পাওঁ। এবিধ হ'ল বন্ধ আকৃতিৰ শংকু আৰু এবিধ হ'ল খোলা আকৃতিৰ শংকু। বন্ধ আকৃতিৰ শংকুৰ এয়া চোৱা, এটা ফাল বন্ধ হৈ আছে আৰু খোলা আকৃতিৰ শংকুৰ এইটো ফাল খোলা হৈ আছে। এতিয়া বন্ধ আকৃতিৰ শংকুটোলৈ মন কৰা। ইয়াৰ তলি কেইখন আছে? তলি 1, 2খন, অৰ্থাৎ বন্ধ আকৃতিৰ শংকুৰ তলি 2খন। চুক কিমান? এটা আৰু কাষ এটা, হয়নে? আকৌ খোলা আকৃতিৰ শংকুৰ তলি এখনেই হ'ব, কাষ এটা আৰু চুক কেইটা হ'ব? চুকো এটা হ'ব। এইবাৰ আমি চুঙা আকৃতিৰ সামগ্ৰীৰ বিষয়ে জানিম। চুঙা আকৃতিৰ সামগ্ৰী 3 প্ৰকাৰত পোৱা যায়। এবিধ হ'ল দুয়োফালে খোলা, এবিধ এটা ফালে মাত্ৰ খোলা আৰু আনবিধ দুয়োফালে বন্ধ। দুয়োফালে খোলা চুঙা আকৃতিৰ সামগ্ৰীৰ তলিৰ সংখ্যা 1, কাষৰ সংখ্যা 2টা আৰু চুক নাই। এটা ফাল খোলা চুঙা আকৃতিৰ তলিৰ সংখ্যা হ'ব 2খন, কাষৰ সংখ্যা 2টা আৰু চুক নাই। আনহাতে দুয়োফালে বন্ধ চুঙা আকৃতিৰ সামগ্ৰীৰ তলিৰ সংখ্যা হ'ব 3খন, কাষৰ সংখ্যা 2টা আৰু চুক নাই। তোমালোকে ভালদৰে মন দি চোৱাচোন। এইবাৰ আমি গোলাকাৰ আকৃতিৰ বিষয়ে জানিম। গোলাকাৰ আকৃতিৰ তলিৰ সংখ্যা 1, কাষৰ সংখ্যা, কাষ আছে নেকি? কাষ নাই আৰু চুকো নাই, হয়নে? ভালদৰে চোৱাচোন। আমাৰ পৃথিৱীখনো গোলাকাৰ আকৃতিৰ। আমাৰ পৃথিৱীখনৰো তলিৰ সংখ্যা 1। এই তলিখনতে আমি বসবাস কৰোঁ। আমাৰ ভূভাগ, আমাৰ সাগৰ, মহাসাগৰ এই তলিখনতেই আছে। আমাৰ পৃথিৱীখনৰ কাষ আছেনে? নাই।
আৰু চুকো নাই। এতিয়া আমি ইয়াতে কিছুমান সামগ্ৰী লৈছোঁ। এই সামগ্ৰীবিলাকৰ আকৃতি কেনেকুৱা, চুকৰ সংখ্যা কিমান, তলিৰ সংখ্যা কিমান আৰু কাষৰ সংখ্যা কিমান আমি ইয়াতে লিখিছোঁ। ইয়াৰ পিছৰ যিখিনি কাম সেইখিনি তোমালোকে নিজে নিজে ঘৰত কৰিবা। আমি পৰৱৰ্তী ভিডিঅ'ত এই প্ৰশ্নবিলাকৰ উত্তৰ তোমালোকক দিম। তোমালোকে মিলাই চাবা, হ'ব? পৰৱৰ্তী খণ্ডটিত আমি দৃশ্য বা নজৰ আৰু প্ৰতিবিম্ব আৰু জলবিম্বৰ বিষয়ে শিকিম। লগতে আমি বিখ্যাত চিত্ৰকৰ লিঅ'নাৰ্ডো দা ভিঞ্চিৰ বিষয়েও জানিম। তেখেতে এনেকুৱা আখৰো লিখিব পাৰিছিল যিবিলাক আইনাৰ সন্মুখত থৈহে পঢ়িব পাৰি। আমি সেই সম্পৰ্কেও জানিম। পাঠটিৰ সাৰাংশ: বিভিন্ন সামগ্ৰীৰ গঠনৰ বিভিন্নতা সম্পৰ্কে আমি জানিলোঁ। আকৃতিসমূহৰ নাম গঠনৰ বিষয়ে জানিলোঁ। দ্বিমাত্ৰিক আৰু ত্ৰিমাত্ৰিক আকৃতিৰ বিষয়ে আমি জানিলোঁ। বাহু, কোণ, চুক, কাষ আৰু তলিৰ বিষয়ে আমি জানিলোঁ। সাৱধানে থাকিবা, সুস্থ হৈ থাকিবা আৰু ভালদৰে পঢ়া শুনা কৰিবা। ধন্যবাদ।